মদৰ বটল আৰু চিগাৰেটটো বাঢ়িয়ে জীৱনত কৰিবলগীয়া কাম বহুত থাকে। এনে কি কৰিম বুলি ভাবিছ জীৱনত? এনেদৰে শুই শুই কটাম বুলি ভাবিছ নেকি? আৰে হ'ব বিনামূলীয়া ভাষণ গালাও দি থাকিব নালাগে, অলপ শুবলৈ দে ভাই। সেইটো কথা নহয়, তই এতিয়া সৰু হৈ থকা নাই নহয়। আৰে মাৰপিটবোৰ নকৰিলেতো হয়। তোৰ এই লগৰকেইটা মদ আৰু চিগাৰেটৰ বাহিৰে একো চিনিয়ে নাপায়। কাজিয়া কৰোঁতে জীৱন যাব তহঁতৰ। পৰি থাকি ইয়াতে, ৰাতিলৈতো ডিউটি আছেই চাগে। পাৰিলে আজিও কাৰোবাক মাৰি থৈ আহিবি। ভাত বনাই থৈছোঁ, খাই ল'বি। মই যাওঁ। তুমি বৰ বেয়া সময়ত আহিলোঁ নহয়। মই তেওঁক লগ পাব বিচাৰোঁ। কাক? কিয়? এইমাত্ৰ যে তুমি যাক গালি পাৰি আছিলা। বাদ দিয়া না তাৰ কথা। এনেও আধা ঘণ্টা লেটে হ'ল অফিচলৈ। আৰে তোমাৰো যে ইমান খং আছে, মই ৰুমলৈ নহা হ'লে গমেই নাপালোহেঁতেন চাগে। এইবোৰ বাদ দিয়া, দেৰি হৈছে। বহুত দিন পলাই ফুৰিছিলে তই। পইচা দিব লাগে বুলি পৰাই ফুৰিছিলি হা? পাই গ'লো আজি। চাই ল'ম তোক। লাষ্ট ৱাৰ্ণিং দিছোঁ, কাইলৈ ভিতৰত পইচা দি থৈ যাবি। তোক মই আগতে কৈছিলোঁ, আমাৰ ল'ৰাকেইটাৰ পৰা অলপ আঁতৰি থাকিবি, কিন্তু তই আজিও একে ভুল কৰিবি চালা। তুমি হাঁহি দিয়া না, মাথো মোৰে হোৱা না, বুকুতে এপাহি গোলাপো মোৰ ৰোৱা না। The number you are trying to call is currently not reachable. Please try. হেল্ল'। হেল্ল', ক'ত আছ তই? ছোৱালীজনী মৰম লগাও। কি? নহয় মানে হ'ব ক। কি বকি আছ সুৰুজ? তই ফোন কৰিলে ভালেই হ'ল। শুন, দুদিনৰ বাবে মই শ্বিলঙলৈ বছৰ লগত যাবলগীয়া হৈছে। পাৰিলে মোৰ কাপোৰকেইটা পেক কৰি থবিচোন। হ'ব দে। আৰু শুনচোন, মই গাড়ীখন ছাৰ্ভিচিঙত দিলোঁ। যোৱাতে মোক অফিচৰ পৰা লৈ যাবিচোন। বেছি দেৰি নকৰিবি কিন্তু দেই। আৰে হেল্ল'। এই তবে অকল নিজৰ কথাটোৱে বুজি পায়, মোৰ কথাটো বুজিবলৈ চেষ্টাই নকৰে। ভাল আৰু ন? খালি আৰু কি মাৰটো আকৌ ঠেট কেলা তই নিজে নগলি কিয়? লাজ পাইছোঁ এতিয়া, লাজ পাইছোঁ। কেতিয়াবা তোক মোৰ চকুৰ আগত মাৰি থাকিব, তেতিয়া মজা লাম চাবি। ঠিকে আছে। এই ঐ এইটোক লৈ যা, মাৰ চাৰ খাই অৱস্থাই নাই। বিদুৰ ভাই
অভদ্ৰ নেকি মানুহ দেখা নাপায় কটোৱা চব কৰবাৰ বাই গ'লিয়া অঁ ব'ল ব'ল বৈ এইটো লোৱা শ্বিলঙৰ পৰা অহাৰ পিছত তুমি বেছ ব্যস্ত হৈ গৈছা বছৰ মুখত অকল তোমাৰেই নাম মোৰ কিন্তু তামাম হিংসা হ'বলৈ লৈছে জানা এইটো ফাইল লোৱা 5 তাৰিখৰ ভিতৰত কিন্তু মোক জমা দিব লাগিব মই নকৰোঁ যোৱা দুদিন ধৰি অফিচত নাই এতিয়া আহি অকল কাম আৰু কাম মই কেনেকৈ এইকেইদিন আছোঁ তুমি খবৰ লৈছা নাই এটা মই জনাতো তোমাৰ খবৰ ভালে হ'ব লাগে ককাইৰ বিয়া আৰে মনত ফূৰ্তিহে থাকিব লাগে আৰু ইমানখিনিতো সময় দিছোঁৱেই এতিয়া যোৱা কামত লগা লাঞ্চ টাইমত লগ পাম মই আজি সোনকালে যামগৈ প্ৰব্লেম এটা হৈছে কাৰণেহে কিবা ক'বলৈ আহিছিলোঁ তোমাৰো যে বাহানা কোৱা কি হৈছে কেইদিনমানৰ পৰা ল'ৰা এটাই আমনি কৰিবলৈ লৈছে অফিচলৈ অহা যোৱা কৰিব নোৱাৰা হৈছোঁ ল'ৰাটো কিবা গুণ্ডা টাইপৰ ছোৱালী মানুহ যেতিয়া জোকাবই ল'ৰাই তুমি যে অকল কামহে চিনি পোৱা নকওঁ আজিৰ পৰা তোমাক একো হ'ব দিয়া খং নকৰিবাচোন ষ্টাফৰ মানুহে দেখিলে কি বুলি ক'ব বাৰু ভয় কৰিব নালাগে মই আছোঁ নহয় নালাগে একো কৰিবলৈ কিবা খং উঠিব গুণ্ডাটোলৈকে বিয়া হৈ গুচি যাম হ'ব দিয়া আজি মই তোমাৰ লগত যাম লাঞ্চৰ পাছত লগ কৰিবা এতিয়া মই লাঞ্চ ব্ৰেকলৈকে ৰৈ থাকিব লাগিব আৰে কামাৰি মই কেনেকৈ যাওঁ মেঘা বুজা অলপ এটা কাম কৰা মই সূৰ্যক ফোন কৰি দিছোঁ সি এইখিনি সময়ত ইয়াতে থাকে সি থাকিলে তোমাক কোনো একো কৰিব নোৱাৰে কোন সৰুজ মোৰ ৰুমমেট বন্ধু সকলো এতিয়া তুমি যোৱা একো ভয় কৰিব নালাগে মই তোমাৰ ফটো তাক হোৱাটছআপ কৰি দিছোঁ দৰ্জাখন দেখোন খোলা আছে সৰুজটো এইটো সময়ত ঘৰত নাথাকে কোন আছে বাৰু চাই লওঁ কি হলো তোৰ হা গা বেয়া নেকি নাই নহয় আজি যদি বেলেগৰ লগত যাবলৈ দিয়া নহয় চাই ল'ম তোমাক কালিচোন লগৰটোৰ কথা বৰকৈ কৈ আছিলা কি হ'ল তাৰ কালি গুণ্ডাটো গৈ ঘৰৰ ওচৰ পালেগৈ তাৰমানে সৰুজে মোক 1 মিনিট হেল্ল' সৰুজ তই মোৰ অফিচৰ ফোনটোলৈ আছোন কথা এটা আছে এতিয়া ইমান নাটক কৰিব নালাগে মোৰ লগত যাবা নাই সেইটো কথা কোৱা অ'কে বাবা যাম চাওঁচোন আজি তোমাক কোনে আমনি কৰে সেইটো চোৱা গুণ্ডাটো ইয়াতে ৰৈ আছে সেইটো কথা কৈছা সেইটো নেকি গুণ্ডাটো চাম বাৰু আজি মই থাকোঁতে তোমাক সি কি কৰিব পাৰে ব'লা ব'লা আচ্ছা তাৰমানে তয়ে সেই গুণ্ডাটো ন
যিয়ে মেঘাক অশান্তি দি আছে? মই একো নাই কৰা বে। আচলতে আমাৰ মাজত এটা মিছআণ্ডাৰষ্টেণ্ডিং হ'ল। আচলতে মেঘাক অফিচলৈ অহা যোৱা বাটত প্ৰায় দেখোঁ, আৰু তাইৰ চকুকেইটাও ইমান মৰম লগা। হয়নে নহয় মেঘা? আচ্ছা সেইবোৰ বাদ দিয়া। তোমাক যে মই কৈ থাকোঁ সুৰুজ, ইয়ে সেই সুৰুজ, মোৰ বন্ধু, মোৰ ৰুমমেট, মোৰ সাহস। আচলতে মই ল'ৰাটো অলপ গুণ্ডা টাইপৰ। মাজে মাজে চিগাৰেটো চলে, তথাপিও ফ্ৰেণ্ডছ। তুমি হাঁহি দিয়া না, মাথো মোৰে হোৱা না, বুকুতে এপাহি গোলাপো মোৰ ৰোৱা না। তুমি মৰম কৰা না, মাথো মোৰে চোৱা না, বুকুতে সাবুতি এবাৰ নিজৰ কৰা না। কজনা মেঘৰে এসাগৰ বাৰিষা হোৱা, কাচিয়লি ৰ'দৰে একাজলি মৰম হোৱা না। তুমি হাঁহি দিয়া না, মাথো মোৰে হোৱা না, বুকুতে এপাহি গোলাপো মোৰ ৰোৱা না। সুৰুজ, সি ভাল হৈছে। চকুৰ সন্মুখতে সি সলনি হৈছে। আচলতে ভাল লগা মানুহবোৰ লগত থাকিলে গোটেই পৃথিৱীখনেচোন ধুনীয়া হৈ পৰে। সি এটা নতুন জীৱনৰ বাট মেলিছে, নিজক চিনি পাইছে, সংশোধন হ'ব বিচাৰিছে। আজি মই সুখী। সেয়াই চাগে বন্ধুত্ব, সেয়াই চাগে ভাল লগা মানুহ। ঐ তোৰ হ'লনে? আৰে মোৰ কিন্তু দেৰি হৈছে দেই অফিচলৈ, সোনকাল কৰ। এই হ'ল মোৰ মোবাইলটো চাৰ্জত লগাই দে না। মোবাইল ক'ত আছে তোৰ? এই বেগটোৰ ওপৰতে আছে নেকি চা। তুমি কি ভাবি কথাবোৰ কৈছা? মই কিন্তু একো বুজি পোৱা নাই, আৰু বুজিবলৈ চেষ্টাও নকৰোঁ। ইয়াত ভবাৰ কথা নাহে মেঘা। সি তাৰ জীৱনৰ প্ৰতিটো কথাই মোক কৈছে, আৰু তোমাৰ সন্মুখত থকা এই যে কষ্টটো, সিও এক তাৰেই অনুগ্ৰহ। তোমাৰ প্ৰতি থকা ভাল পোৱাবোৰ মই তাৰ মাজত দেখিছোঁ। তুমি বাৰে প্ৰতি একেটা কথাকে কিয় কৈ আছা? মানি লৈছোঁ সুৰুজে তোমাক জীৱনত বহুত কিবা কিবি দিছে, আৰু তুমিওতো কৰিছা তাৰ কাৰণে। চোৱা, মাক দেউতাক নোহোৱাৰ পৰা তুমিয়েইতো তাৰ সকলো। ষ্টপ ইট মেঘা, আৰু এটা কথা বেছিকৈ নক'বা। এটা নষ্ট পথলৈ যোৱা ল'ৰা একমাত্ৰ তোমাৰ কাৰণে সি ভাল হৈ উভতি আহিছে। ইয়াতকৈ আৰু কি লাগে কোৱা? কিন্তু মই যে তোমাক ভাল পাওঁ, মুখ খুলি নক'লেওতো তুমি জানা। কিন্তু মই কাকোৱে ভাল নাপাওঁ মেঘা। এই কথাটো তুমি মোৰ চকুত হৈ ক'ব পাৰিবানে? চকুত হৈ মানুহে প্ৰেমৰ প্ৰস্তাৱে দিয়ে মেঘা। তুমি সুৰুজৰ কথা এবাৰ ভাবা। যদি তুমি তোমাৰ বন্ধুৰ লগত বিয়াত বহিবলৈ কৈছা তেন্তে ঠিক আছে। আজি মোৰ হাঁহি উঠিছে, কিয় জানা? তোমাৰ বন্ধুৱে প্ৰেমৰ প্ৰস্তাৱ নিদিওঁতেনেই তুমি। কোনে ক'লে তোমাক মই ভাল পাওঁ বুলি? সুৰুজ, তই তই মনে থাক। কি ভাব নিজকে তই? কি ভাব?
মোৰ গাৰ্জেন ল'ব লাগিছ গাৰ্জেন তই কেনেকৈ ভাবিলি তোৰ ভাল পোৱা আজৰি মই কিন্তু তইতো মেঘাক কিবা প্ৰমাণ আছে প্ৰমাণ তই নিজেই এয়া কেৱল বন্ধুত্ব কৌস্তৱ অঁ মেঘাক মই ভাল পাওঁ কিন্তু এই সন্মান ভাল পোৱাৰ প্ৰতি মই আৰু কোনো কথাই নুশুনো তহঁতে আজিয়ে কোৰ্ট মেৰেজ কৰিব লাগিব আজিয়েই অঁ মেঘা আজিয়ে তুমি হাঁহি দিয়া না মাথো মোৰে হোৱা না বুকুতে এপাহি গোলাপো মোৰ ৰোৱা না জোন যেন মুখনি থাকে চোনো জ্বলি কপালৰে এটি সোণ কজলা বেলি দুটি মনৰে হাঁহি বৈ কথাৰে নদী ইটো পাৰ